तो हे दोस्तों तो वेलकम टू माय चैनल दीप ज्योतिष ब्लॉग। तो आज तो थाम्बनेल चाই গমে পাইছে কেনেকুৱা হ'ব ভিডিঅ'টো। তো আমি গৈছিলোঁ বগৰী বটলবা আৰু আহিলোঁ বগৰী বটলি আমি এতিয়া খাব লাগে। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু এতিয়া বগৰীগিলা ধুব লাগে, এইবিলাক বগৰীগিলা ধুই দিলে হ'ল। তো এতিয়া ধুও আৰু চাই থাকা। তো আমাৰ ইয়াতে বহুত ছাই পৰে, সেইকাৰণে ছাইগিলা ধুব লাগিব একদম ভালকৈ। বগৰীগিলা উলিয়াই আছোঁ এতিয়া। বহুত লেতেৰা আমাৰ ইয়াতে, ধুব লাগিবই আৰু। তো এই বিখ্যাত কাটেৰী আৰু এই কাটেৰীৰে এখন কলপাত কাটাব লাগে। সেইখন কলপাতখনকে কাটি দিম আৰু ডাংমিনি কলপাত হৈ যাব আমাৰ দুটাৰ কাৰণে। তো এই চাওঁ কেনেকুৱা লেতেৰা। আমাৰ ইয়াৰে মানে এই এটা কোম্পানী আছে চিটি ফুড, বহুতকেইটা কোম্পানী আৰু চবৰে এইবিলাক ছাইবিলাক পৰে। কেনেকৈ চাওঁ দেখিছে কেনেকুৱা ছাইবোৰ। তো আহক আমি এইখন ধুব লাগে আৰু। তো কিমান লেতেৰা, এতিয়াও ভালকৈ ধোৱাই নাই। তো চাই থাকক দিয়ক। আৰু তো আহক আহক এইফালে আহক। তো এইফালে চাওক, এই হ'ল এই কলপাত। এইবাৰ নিমখ আৰু জলকীয়াটো তৈয়াৰ কৰি দিলে হ'ল ইয়াত, আৰু আমাৰ খানা হৈ যাব। আৰু সেইকাৰণে ইয়াতে থৈ দিলোঁ। মই নিমখ আৰু জলকীয়া লৈ আহি আছোঁ, আপোনালোকে তেতিয়ালৈ ৰখি থাকক ৰখাই। আৰু এইফালে নিমখ ল'লোঁ, আৰু এতিয়া ছিঙিব যাব লাগে, জ্বালা ছিঙিব যাব লাগে। তো আগত আছে এডাল গাছ, তো যাই আছোঁ বলক। তো ইয়াৰ পৰা দুটামান বাছি লওঁ। জ্বলাই নাই আৰু শুকাই গৈছে, বতৰে শুকনীয়া। সৰু সৰু চাই আৰু দুটামান সেই কিনা জ্বলাও দিম। তো ইয়াৰ জ্বলাটো মজা একদম ফিৰিঙি, লোকেল। এইবোৰ হৈছে লোকেল। আৰু ইয়াত এটা আছে সেইটো। তো এইকেইটা আৰু ধুব যাব লাগে। তো চাই লওক। তো ইয়াক খাব লাগে, আৰু ইয়াৰ কাৰণে জ্বালাকেইটা পটকিব লাগিল। আৰু এইটো ডাঙৰ জ্বালা দিছোঁ অলপমান ডাঙৰ। আজি ইহঁতক কটি লাল কৰি দিম। তো গন্ধটো কিন্তু মজাই আহিছে। itu salah itu gento nih. Kali aja kok gue ikut. তো এইবাৰ মচমচীয়া গন্ধ ওলাইছে, এইবাৰ খাব লাগে। তো অলপমান সানি লওঁ আৰু। হৈছে। তোমালোকে অলপমান ৰখা, আমি তৈয়াৰী কৰি লওঁ। তো এই তিনিটা ভাগ কৰি ল'লোঁ, কাৰণ এটা আৰু বাঢ়ি গ'ল মাজতে, ক'ৰবাৰ খাব নাপায় এটা আহি গ'ল। তিনিটা ভাগ কৰি ল'লোঁ, এইবাৰ খাব লাগে অকল। তো এই খাই ল'লোঁ, মজা। So nice. Salah. মজা হৈছে মজা। তো একদম
অপি হৈছে অপি আৰু ইফালে বান্দৰকেইটাক এটা নেদেখাং পিছত দেখাম সিহঁতে পলপলে মাৰি আছে মজা পাইছে ফকতীয়াত খাব পালে আৰু কি লাগে Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. আৰু বৰ্তমান চব চেছ আৰু ইয়াক চাফা কৰা দায়িত্বটো দিলোঁ তো যাবৰ হাঁহি যাওঁ সংকলতে চাফা কৰ এইগিলা বগৰী উঠিছে দি কোডে তুমি ইয়াতে উঠাই দিয়া হয় কিনি বগৰী গতি ভাল হাৰি ভাল মই দিলা তাই বনে চাফা কৰ এইগিলা হাৰি খাই গান ধুই আনি থবি পাজি আৰু পানী খাইলে হাগি মৰবি না কাটেৰ গান উঠে তো কাটেৰ খান আৰু যাৰ তো সেনেকৈ থলি এই না খাব লাগছি বুদে সেইকাৰণে ধুই আনি থকা সেইকাৰণে আৰু কলপাতখন দূৰত পেলাই দি মই মূৰত পেলাব লাগছে আৰু সেই পেলাই দি চাইডত দেখি ইয়ে জাবৰটো সেইটো লাষ্টতে সামালটো তো যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো দীপজ্যোতিষ ব্লগ তো বহুত জ্বালাই ধৰিলে আৰু ইমান খোৱা নহ'ব আৰু সেইকাৰণে ইমানতে সামৰিলোঁ তো আৰু কোনদিনা নতুন ব্লগ পাইতো একো ঠিক নাই তাৰমানে মোৰ কামত যাই থাকোঁ না ইমান আৰু হেৰি নাই তো বাই বাই